हेलो एवरीवन मोर यूट्यूब चैनल स्वागतम जानाइछु क करे क भालके करे काति बिहु सकलोके बहुत बहुत शुभेच्छा থাকিল करे क कोना मो देखा खली जा कोना को एमा करे 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 क क ভাই আছো কৈ দে চুমেনা দি দে অসমবাসীলে চুমেনা দি দে ভালকৈ জপাই দে মুখখন কাতি বিহু বুলিলে আমি তুলসী তলত চাকি জ্বলাওঁ তুলসী তলত এয়া মুচিবলৈ লৈছোঁ তাৰ পৰা পথাৰলৈ যাম পথাৰত গৈ আমি বন্তি জ্বলাম ভিডিঅ'টো চাই থাকক শেষলৈকে আহি আছোঁ পথাৰ চাকি জ্বলাবলৈ তাতে আকৌ বোকা এতিয়া কেনেকৈ যাওঁ বোকা আইও বোপাই ঐ ধান ওলাইছেগৈ আৰু অলপ অলপকৈ এয়া ধান ওলাইছে চাকি জ্বলাবলৈ আহিছোঁ আমি দুইটা তাতে আকৌ মানুহ এজনে ঘাঁহ বুটলি আছে এয়া ডিজু নি ডিজু কি বিচাৰিছা তাকে হেপাই আমিও এয়া চাকি জ্বলাবলৈ আহিছোঁ নিয় পৰিলে সোনকালে পথাৰলৈ অহাই নাই নহয় তেতিয়াবা এইফালেদি যাবা নেকি আইও ঈশ্বৰ বোকা 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 মোৰ চাদৰখন এখন কি হ'ল ভালকৈ গুচাবলৈ নাপালোঁ ভাগৰ লাগি গ'লগৈ এডোখৰ উঠোঁতে এয়া আমাৰ ফিচাৰীত মাছ আছে মাছ ধৰিলে কেতিয়াবা দেখাম বাৰু ভিডিঅ' দাই তামোল পুলি ৰুইছে এয়া আমাৰ তামোল পুলি ধান পাতে খজুৱাইছে মই এনেকুৱা ফোপাইছোঁ গম পোৱা নাই আহা এয়া আমাৰ ফিচাৰীটো এইটো বহুত দীঘল লম্বা 2 বিঘাৰ মাটিৰ ফিচাৰী তোমাক উঠাই দিলে আমাৰ মানুহজন মাৰিব খুজিছে মোক এইটো কি বুলি কয় এইটো কি বুলি কয় এইজোপা এই গছজোপা হা সাগৰী নেকি কেলাটো কিয় কৈছা আমাৰ ফিচাৰী আজি মাছ নধৰে নি বিহুৰ দিনা হে নহয় সাপো আহিব নেকি ইয়াত কিবা মুকলিডোখৰত মুকলিচোন কিমান দীঘল দেখিছে ন ফিচাৰীটো ফিচাৰী লম্বা তামোল পুলি গোটেই ৰাউণ্ডটো ৰুইছে তামোল পুলি ভিডিঅ' এটা বনাম বাৰু তামোল পুলি ৰুইছে এয়া তামোল গছৰ
এইটো এটা আমাৰ ফিচাৰী হয়, এইটো এটা আৰু এইটো এটা। এইটো ইমান দ নাই। তুমি এইটো লুকাব তুমি লুকাবা তুমি। হা মই লুকাই যাম। মোৰ ভাগৰ ইমান হয় তুমি লুকাব দেখা। আইও হৈছে এনেকুৱা পাইছে ন ইমানটো বহল ৰাস্তাটো হ'ব লাগিছিলে ন। আহি ভাল লাগিলে মাজতে সেইবোৰ আৰু পথাৰত আহি বহি বহি থাকিম। আমাৰ পথাৰখন গৈয়ে থাকিব লাগে গৈয়ে থাকিব লাগে। এইবোৰ আমাৰে মাটি হয়, এইবিলাক ইয়াত বাম খেতি কৰে। এতিয়া এইবোৰ হাল বাই থৈছে। এইফালে এই পোনে পোনে জাখনেদি যাবানে? মই কেনি যাবা নহ'লে এপাক ঘূৰি আহিব লাগিব যদি বাট নাই যদি। আন্ধাৰ হৈছেগৈ। অঁ ব্লেক ৰাইচ ওলাইছে, দেখাই দিবা ব্লেক ৰাইচ। আমাৰ এই কলৰ খেতি দেখাই দিয়া আকৌ। হেৰি সন্ধিয়া লাগিছে কাৰণে ভালকৈ উঠা নাই। সেয়া আমাৰ কলৰ খেতি, কল খেতি, কলৰ খেতি কৰিছে এয়া। কলৰ খেতি কেনেকৈ কৰিছে ভিডিঅ'ত দেখাম বাৰু, বেলেগ ভিডিঅ'। হয় আগত দিওঁগৈ আকৌ হয় তাত মাজৰ মাটি এইডোখৰ কি ৰুলে বেলেগ নহয়, এইডোখৰ মৰিছিলে নি সেই আগত মই চাবলৈ যাওঁ বুলি ভাবিছোঁ। এয়া ব্লেক ৰাইচ ধুনীয়া, কিমান ধুনীয়া হৈছে দেখিছে। ব্ৰাইটনেছ কমি আছে এইডোখৰ আপাহাতৰ সেইটোৱে গম পায়। সেয়া আমাৰ এইটুকুৰা ভিডিঅ'টো কাটি কাটি দিব লাগিব গম পোৱা নাই, বহুত লম্বা হৈ যাব। বহুত দীঘল হৈ যাব। সেই চাওঁগৈ আকৌ। এইটো হৈছে জান, এইটো এটা দীঘলীয়া পুখুৰী। এইটো নলা হয়, মাছ আছে ইয়াত, মাছ জীয়াই থোৱা আছে এই নলাটোতো। মাছ আমাৰ ইয়াত ঢেৰ, খাবলৈ খালি ধৰিবলৈ মানুহ নাই। অঁ এইটুকুৰা আমাৰে হয়, খালি দ আছে এইটুকুৰা বহুত দ। এই এইটুকুৰা সেউজীয়া, সেইটুকুৰা কিবা হালধীয়া ন। এইডোখৰ চাপৰ হ'ল হয় নাই? এই চবৰে সেনেকাই হ'ল এইবাৰ ন। এইবোৰ আমাৰ ধান ৰঞ্জিত, এইডোখৰ ৰঞ্জিত নহয়, ছয়মাৰি নেকি? দুডাল এডালকৈ দিয়া ৰোৱাহে। এইফালে আৰু উলিওৱাচোন সেইটো ধৰা। নটংকি কৰিবলৈ ইয়াত চাকি জ্বলাই আহিছিলে নে মোবাইল ভৰি কৰি আহিছিলে? হয় মোৰ বোকা লাগিলে। চাকি আনিছোঁ, কপা চব চাকি লৈ আহিছোঁ। বেকাৰ হৈছে ন?
ফটো এটা মাৰিব লাগিব নহয় নেকি ৰ'ব বটল লৈ যাম সেইটো নহয় এনেই ধূপডাল মই ছাইডত হেৰি পাছত গুজি দিলে হ'ব এতিয়া এইটো চাকিটো তেতিয়াল দিলে আহোঁ সেইটোকে কৈছোঁ এইটো পেলাই লৈছোঁ আকৌ ভাল ফটো নাহে ব্লেক ৰাইচ সেইটো কি গছত চৰাই চৰাই ভয় বাদোৱা ইমান ভয়াটো মানুহ দেখা নাই দেই চৰাই সেইটো দেখা নাই নি চৰাই সেইটো জাপ মাৰি ঘূৰি ফুৰিছে গছত চৰাই নাথাকি কি থাকিব এইয়া আমাৰ ট্ৰেক্টৰখন আৰু আছে কলগছ ইয়াত কিবা শাক পাচলি খেতি কৰিব এই বাৰীখন তোমালোকৰ পাপাহঁতে পাব লাগিছিলে কেৰেলা পাপাই দিনটো কেলা যি খেতি কৰি দিলে থাকিলে ন আমাৰ তাত আকৌ বাৰীখন দ নহয় জানো নহ'লে হেৰি কৰোঁ দুমাহমানলৈ বাৰী সুবিধা 3 মাহলৈ লিজত দি দিওঁ খেতি কৰক ঘৰ কি হ'ব তেতিয়া আমি যাওঁগে এতিয়া আহি আছোঁ ঘৰ মোৰ আজি হেডফোনডালো থাকি আহিলে আৱাজটো কেনেকৈ আহে জানো বেয়া বেয়া মাতো আহিব এই তাৰপৰাহে দেখিবা এতিয়া ইয়াৰ পৰা দেখিবা সিহঁতৰ একে সমানে হৈ আছে আকৌ এই ওখৰ পৰাহে দেখিবা আমাৰ এইটো সৰু পুখুৰী ফিচাৰী হয় নাই এইটো সৰু ফিচাৰী হয় নাই এইটো সৰু এইটো মাজু এইটো বৰ ফিচাৰী কোনটো সৰু এই দীঘলীয়া অঁ হেৰি তাত থাকি আহিলে সৰু এটা তাৰপৰা এইটো মাজু আৰু এইটো চবতকৈ ডাঙৰ 2 বিঘা মাটিৰ ফিচাৰী সেইটো আৰু এইজোপা তামোল গছ এয়া আমাৰ দায়ে ৰুই থৈ গৈছে তামোল গছৰ ভিডিঅ' বনাই দিম জলদি আছে প্ৰত্যেকে যদি জ্বলা হৈ নহয় পশু এনেই মৰি গ'ল এতিয়া দেখা নাই কেনেকৈ আহিছে সেইবিলাক জীয়াবিলাক নে কি কয় যে সেইবিলাক হয় নাই দেৰি কৰি থাকিব লাগে এইখন এন্ধাৰ হ'ব ব'লা আকৌ মই গৈ আছোঁ ন ফটো মাৰি নটংকি কৰি আহি থাকিবা খেলা নাই মৰা ফটোহে ফটো একপি মাৰি লোৱা হৈ গ'ল কি আগটো ধৰা বৃন্দাবনে মিকা কি পাহৰি থাকিলোঁ নহয় ডাইলগটো এইজোপা কি বুলি কয় নাজানো দেই কি গছ মই লিহিৰা বুলিহে জানো লিহিৰা পথাৰৰ পৰা আহি ঘৰ বন্তি জ্বলালোঁ চাকি ধূপ জ্বলাবলৈ লৈছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব